নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে পুনৰবাৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, হিন্দু ধৰ্মত শাওণ মাহৰ এক বিশেষ গুৰুত্ব আছে। এই মাহটো বছৰটোৰ আটাইতকৈ শুভ মাহবোৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। শাওণ মাহক শ্ৰৱণ মাহ বুলিও কোৱা হয়। শাওণ মাহত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক অতি ভক্তি আৰু নিষ্ঠাৰে পূজা কৰা হয়। এইবাৰৰ শাওণ মাহৰ আৰম্ভণি ইংৰাজী বৰ্ষৰ জুলাই মাহৰ 17 তাৰিখৰ পৰা হৈছে আৰু আগষ্ট মাহৰ 17 তাৰিখে ইয়াৰ অন্ত পৰিব। শাওণ মাহত ভোলানাথৰ বিশেষ তাৎপৰ্য আছে। কোৱা হয় যে এই মাহত মহাদেৱক পূজা কৰিলে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হয়। জ্যোতিষসকলে কৈছে শাওণ মাহত কিছুমান ভুলৰ পৰা সকলো আঁতৰি থাকিব লাগে। প্ৰিয় দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ভোলানাথৰ পবিত্ৰ প্ৰিয় মাহ শাওণ মাহত কি ভুলৰ পৰানো আঁতৰি থাকিব লাগে আৰু কেনেদৰে পূজা কৰিলে মহাদেৱৰ কৃপা লাভ কৰিব পাৰি, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শকবৃন্দ, এতিয়া পলম নকৰি আজিৰ এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আহকচোন। শাওণ মাহক আটাইতকৈ শুভ মাহ বুলি গণ্য কৰা হয়। ভক্তসকলে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক এই মাহত প্ৰাৰ্থনা কৰে। তেওঁলোকে শাওণ মাহৰ প্ৰতিটো সোমবাৰে উপবাস পালন কৰে। এই দিনকেইটাত নিষ্ঠাৰে ভগৱান শিৱক উপাসনা কৰা হয়। অবিবাহিত মহিলাই প্ৰতি মংগলবাৰে মংগলা গৌৰী ব্ৰত পালন কৰে, যিটো শাওণ মাহতে পালন কৰা হয়। কিছুমান যুৱতীয়ে এজন আকাংক্ষিত স্বামী পাবলৈ 16 সোমবাৰৰ ব্ৰত পালন কৰে আৰু তেওঁলোকে ভগৱান শিৱৰ পৰা আশীৰ্বাদ বিচাৰে। শাওণৰ সময়ত কানপুৱাৰ যাত্ৰা অতি বিখ্যাত। এই যাত্ৰাত ভক্তসকলে পবিত্ৰ গংগা নদীৰ ওচৰৰ বিভিন্ন পবিত্ৰ স্থান ভ্ৰমণ কৰে আৰু তেওঁলোকে শিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক আগবঢ়োৱাৰ বাবে তাৰ পৰা গংগাজল সংগ্ৰহ কৰি আনে। হিন্দু শাস্ত্ৰ অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত ভগৱান শিৱই সাগৰৰ পৰা ওলাই অহা সকলো বৃষ প্ৰাণ কৰিছিল বুলি বিশ্বাস কৰা হয়। ভগৱান শিৱই এই বিষ পালন কৰিছিল কিয়নো তেওঁৰ গোটেই পৃথিৱীখন ধ্বংস কৰাৰ ক্ষমতা আছিল। ভগৱান শিৱই সকলো বিষ পান কৰি পৃথিৱী আৰু সকলো জীৱ জন্তুক উদ্ধাৰ কৰিছিল আৰু এই বিষ তেওঁৰ ডিঙিত ৰাখিছিল। সেইকাৰণে তেওঁক নীলকণ্ঠ বুলি জনা যায়। ইয়াৰ পিছত সকলো ৰাক্ষস আৰু দেৱতাই ভগৱান শিৱক গংগাৰ পানী আৰু গাখীৰ আগবঢ়াইছিল যাতে সেই বিপদজনক বিষৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যায়। সেই সকলোবোৰ শাওণ মাহৰ সময়ত ঘটিছিল কাৰণেই মানুহে বিভিন্ন ঠাইৰ পৰা গংগাজল আনি ভগৱান শিৱক আগবঢ়ায় আৰু সেইবাবে শাওণৰ সময়ত গাখীৰ খোৱাটো হিন্দু ধৰ্মত নিষিদ্ধ কৰা হৈছে। অৰ্থাৎ যদি শাওণৰ সময়ত গাখীৰ খায় তেনেহলে ভগৱান শিৱৰ অসন্তুষ্টি সেইজন ব্যক্তিৰ ওপৰত প্ৰকাশ হয় আৰু ভগৱান শিৱৰ কোনো কৃপা সেই ব্যক্তিৰ ওচৰত নাথাকে। প্ৰিয় দৰ্শকবৃন্দ, এতিয়া শাওণ মাহত শিৱ পূজাৰ বিধিৰ বিষয়ে কিছু কথা জানো আহকচোন। ভক্তসকলে পুৱা সোনকালে উঠি পূজাৰ ৰীতি নীতিৰ আৰম্ভ কৰাৰ আগতে পবিত্ৰ স্নান কৰে। ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ মূৰ্তি স্থাপন কৰিব। মূৰ্তিৰ সন্মুখত এটা দিয়া বা চাকি জ্বলাই প্ৰাৰ্থনা কৰিব। শিৱ চালিচা আৰু শাওণ মাহৰ কথা পাঠ কৰিব। শাওণ মাহত মন্দিৰ দৰ্শন কৰক আৰু শিৱলিংগলৈ পঞ্চমৃত আগবঢ়াওক। পঞ্চমৃতৰ ভিতৰত গাখীৰ, দৈ, চেনি, মৌ আৰু ঘিউ স্বাভাৱিক প্ৰাণী শিৱলিংগত আগবঢ়াওক। শিৱলিংগক ফুল আৰু বেলপাতেৰে সজাব, যি ভগৱান শিৱৰ সদায় প্ৰিয়। লগতে ভগৱান শিৱক মিঠাই প্ৰদান কৰিব। শেষত ভক্তসকলে চন্দনৰ কিছু পেষ্ট শিৱলিংগত লগাব আৰু গংগাজল ছটিয়াব। প্ৰিয় দৰ্শকবৃন্দ, শাওণ মাহত ভোলানাথৰ বিশেষ তাৎপৰ্য আছে। অসমীয়া পঞ্জিকা অনুসৰি শাওণ মাহত দেৱাদিদেৱ মহাদেৱৰ অতি প্ৰিয় মাহ বুলি গণ্য কৰা হয় আৰু
এই মাহত মহাদেৱক পূজা কৰিলে জীৱনৰ সকলো বাধা বিঘিনি দূৰ হয় আৰু সকলো মনোকামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষসকলে কৈছে শাওণ মাহত কিছুমান ভুলৰ পৰা সকলো আঁতৰি থাকিব লাগে। যদি এই ভুলসমূহ শাওণ মাহত কৰা হয় তেনেহলে দেৱাদিদেৱ মহাদেৱ সদায় ৰুষ্ট হৈ পৰে আৰু সেই ব্যক্তিজনৰ ওপৰত কেতিয়াও মহাদেৱৰ কৃপা নাথাকে আৰু সেই ব্যক্তিজনে সদায় বিফলতাৰ সন্মুখীন হয়। প্ৰিয় দৰ্শকবৃন্দ, শাওণ মাহত দেৱাদিদেৱ মহাদেৱৰ কৃপা পাবলৈ কি ভুলনো আমি কৰিব নালাগে এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। পবিত্ৰ শিৱ মাহ আৰম্ভ হ'বলৈ মাত্ৰ মাজত কেইটামান দিন বাকী। এইবাৰ শাওণ মাহ 17 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু এই মাহত শিৱ ভক্তসকলে ভোলানাথক পূজা কৰাৰ বিশেষ গুৰুত্বৰ কথা সকলোৱে জানে। কোৱা হয় যে এই মাহত শিৱ পূজা কৰিলে জীৱনৰ সকলো বাধা দূৰ হয়। জ্যোতিষসকলে কৈছে শাওণ মাহত কিছুমান ভুল কামৰ পৰা সকলো আঁতৰি থাকিব লাগে। কোনবোৰ ভুলৰ পৰা আঁতৰি থাকিব লাগে এতিয়া জানো আহকচোন। প্ৰথম নকৰিবলগীয়া কাম হ'ল শাওণ মাহত খাদ্যৰ যতন ল'ব লাগে। এই মাহটোত মাছ মাংস বা মাদক দ্ৰব্য পৰিহাৰ কৰা উচিত। এই মাহত সাত্বিক খাদ্য খাব লাগে, অৰ্থাৎ হালধি পিঁয়াজ ব্যৱহাৰ কৰিব নালাগে। দ্বিতীয়টো হ'ল শাওণ মাহত বেঙেনা খোৱাৰ পৰা বিৰত থাকক। বেঙেনা অপৰিষ্কাৰ পাচলি বুলি গণ্য কৰা হয়। এই কাৰণেই দ্বাদশী আৰু চতুৰ্দশীতো মানুহে বেঙেনা খোৱাৰ পৰা বিৰত থাকে। তৃতীয়টো হ'ল শাওণ মাহত শিৱলিংগক গাখীৰে অভিষেক কৰাটো শুভ বুলি গণ্য কৰা হয়। এই কাৰণেই এই মাহত গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। পূজাৰ সময়ত শিৱলিংগক কিছুমান বিশেষ কথা এৰাই চলিব লাগে। যদি শিৱলিংগ পুৰুষ হয় তেন্তে তাৰ ওপৰত হালধীয়া ৰং দিব নালাগে। ভোলানাথৰ বেলপাত খুব প্ৰিয়, গতিকে শিৱলিংগত সদায় বেলপাত ব্যৱহাৰ কৰিব লাগে। পঞ্চমটো হ'ল এই মাহত কাকো অপমান নকৰিব আৰু বেয়া চিন্তা মনলৈ আনিব নালাগে। বিশেষকৈ গুৰু, পত্নী, পিতৃ মাতৃ, বন্ধু বান্ধৱী আৰু ঘৰলৈ অহা মানুহক অপমান কৰা উচিত নহয়, কিয়নো সদায় অতিথি দেৱো ভৱ আৰু ঘৰলৈ অহা আলহী সদায় ভগৱানৰ স্বৰূপ হয়। শাওণ মাহত যদি কোনো গৰু বা ম'হ ঘৰৰ ওচৰত আহে তেনে পশুক দুৰ্ব্যৱহাৰ নকৰিব, বৰঞ্চ জীৱ জন্তুক খাবলৈ দিয়ক। গৰু ম'হ মাৰিলে নন্দীৰ শিৱযাত্ৰাক অপমান কৰাৰ দৰে হয় আৰু নন্দী হৈছে ভগৱান শিৱৰ লগত। সপ্তমটো কৰিবলগীয়া কাম হ'ল শাওণ মাহত ভুলতো শৰীৰত তেল লগোৱা উচিত নহয়। এই মাহত তেল দান কৰা হয়, গতিকে ইয়াক দেহত প্ৰয়োগ কৰিলে ইয়াৰ অপবিত্ৰ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ভগৱান শিৱৰ ক্ৰোধিত হোৱাৰ সম্ভাৱনা থাকে আৰু সেই ব্যক্তিজনৰ ওপৰত সদায় ভগৱান শিৱৰ কুদৃষ্টি পৰে আৰু সেই ব্যক্তিজনে সদায় ভগৱান শিৱৰ পৰা কোনো কৃপা লাভ নকৰে, বৰঞ্চ তেওঁ সকলো কামত বিফলতাৰ সন্মুখীন হয়। অষ্টমটো তথা অন্তিম গুৰুত্বপূৰ্ণ কৰিবলগীয়া কাম হ'ল এই মাহত ভগৱান শিৱ বা শিৱলিংগক বেছি উৎসৰ্গা নকৰিব। এই মাহটোত দিনত টোপনি যোৱাৰ পৰা বিৰত থাকিব লাগে। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। এইসমূহ কাম যদি শাওণ মাহত আপুনি কৰে তেন্তে ভগৱান ভোলানাথৰ কৃপা আপুনি কেতিয়াও লাভ নকৰিব। যদি ভগৱান ভোলানাথৰ কৃপা লাভ কৰিব বিচাৰে তেনেহলে এইসমূহ কামৰ পৰা বিৰত থাকক। প্ৰিয় দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি তলত এটা সুন্দৰ কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।